নাম ডক্টৰ ভাস্কৰজ্যোতি বৰা। মই এবাৰ আসাম ফাইনেন্সিয়েল ছাৰ্ভিচৰ 33 ৰেংক পাবলৈ সক্ষম হৈছোঁ আৰু মই ইয়াৰ সম্পূৰ্ণ মোৰ এই জাৰ্ণিটোৰ মই থেংকফুল মোৰ মা বা আৰু মোৰ দেউতাক। তেওঁলোকে মোক প্ৰথমৰ পৰাই বহুত ছাপোৰ্ট কৰিলে। আগতে মই এজন দন্ত চিকিৎসক আছিলোঁ আৰু সেই মানে বহুত এটা ডিচিজন লৈ 2022ত মই ভাবিলোঁ যে মই প্ৰশাসনিক বিষয়া হ'বলৈ সেই পৰীক্ষাত অৱতীৰ্ণ হ'ম আৰু সেইটো সময়ৰ পৰাই মোৰ বা আৰু মা দেউতাই বহুত ছাপোৰ্ট কৰিলে আৰু তাৰ কাৰণে আজি মই এইটো ৰেংক পাবলৈ সক্ষম হৈছোঁ। আৰু লগতে মই আপোনালোকৰ থ্ৰুৱেদি মোৰ 3জন ভাতৃক মই থেংকফুল। তেওঁলোক প্ৰথমতে হ'লে কাৰ্তিক কমল শইকীয়া, এইবাৰ 2022ৰ ACS ৰেংক 23। তাৰপিছত আছে প্ৰজ্ঞান পৰাশৰ নেওগ, তেওঁ TDO ৰেংক 1 আৰু লগতে আছে মোৰ ভাতৃ ডক্টৰ বিজয় আহমেদ APS ৰেংক 3। এই 3জনে মোক প্ৰথমৰ পৰাই বহুত গাইড কৰিলে। সেই গাইড কৰাৰ কাৰণে মই আজি এইটো পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। এইটো মোৰ 3rd এটেম্প হয়। লগতে আৰু মই মোৰ ভাগৰ কোচিং চেণ্টাৰ মই লুচেণ্ট IASৰ লগত জড়িত হৈ আছিলোঁ। সেই লুচেণ্ট IASৰ যিজন মৃদুল বৰ্মন বুলি এজন ছাৰ আছে, ছাৰে মোক 0ৰ পৰা গাইড কৰিছে। মানে মোৰ সদায় ছাৰ্ভিচ গভৰ্ণমেণ্ট ছাৰ্ভিচৰ কাৰণেই ইণ্টাৰেষ্ট আছিলে আৰু যেতিয়া মই দন্ত চিকিৎসাৰ ইয়াৰ পাছত কেৰিয়াৰত এটা আছিলে যে মই ক্লিনিক খুলিব পাৰোঁ বা তেনেকৈ ছাৰ্ভিচ দিব পাৰোঁ, কিন্তু মোৰ সেইটো ইমান পিছলৈ মন নোযোৱা হ'ল আৰু যে সেইটো মানে বহুত মনোনাজ হৈ যায়। যদি মই চিভিল ছাৰ্ভিচত থাকোঁ তেতিয়া মই বেলেগ বিভাগত ৰাইজৰ লগত কাম কৰিব পাৰিম, এটা গ্ৰাউণ্ড লেভেলত কাম কৰিব পাৰিম। সেইটো কাৰণে মই চিভিল ছাৰ্ভিচত কাৰণে আহিলোঁ। নাই, মইতো জানিছিলোঁ যে বিশেষ একো চেঞ্জ নাহে। মই মৰাণ মটকৰ কিবা তেনেকুৱা প্ৰব্লেমেই আছিলে, মই গম পাওঁ ইমান চেঞ্জ নাহে। সেইকাৰণে মই এইটো মইতো প্ৰথমে যিটো ভাবিছোঁ মোৰ যে মই পাইছোঁ ইমানে আৰু লাগিছে। যিহেতু মোৰ 3 বছৰ জোৰা এইটো প্ৰস্তুতি আৰু যোৱাবাৰো মই লাষ্টত ইণ্টাৰভিউত গৈ 1 নম্বৰ কাৰণে নাপালোঁ, হতাশাত ভুগিছিলোঁ অলপ। কিন্তু যিহেতু ভগৱানে এইবাৰ দিছে, ফাইনেলি 3rd এটেম্প্ট এইটো মোৰ 2nd চিৰিয়াছ এটেম্প্ট, এনেই 3rd এটেম্প্ট হয়। বহুত ভাল লাগিছে। মই আসাম ফাইনেন্স ছাৰ্ভিচ অসম বিত্তীয় সেৱা 9 নম্বৰ স্থান লাভ কৰিছোঁ। মোৰ নাম সৰ্বজ্যোতি কলিতা। নাই, তেনেকুৱা বাৰু একো ভবা নাই। অলপ বেয়া লাগিছিলে, তাৰপৰা চালি জাৰি চালোঁ কি ভুল হৈছিলে মোৰ সেইটো এটেম্প্টত। তাৰপিছত আকৌ শুধৰণি কৰিলোঁ, শুধৰণি কৰি আকৌ নেক্সট এটেম্প্টলৈ আকৌ বেছি এনথুজিয়াজম লৈ পেলাই ষ্টাৰ্ট কৰিলোঁ। আৰু এৰি দিম বুলিতো ভবা নাই, কাৰণ সপোন আছিলে এজন প্ৰশাসনিক বিষয়া হোৱা। চ' এৰি দিম বুলি ভবা নাই কেতিয়াও। এইবাৰ যে হৈছোঁ যথেষ্ট ভাল লাগিছে। হয়, মই ভাবোঁ যে মানে যেতিয়া এজন মানুহ সফল বা বিফল হয়, অকল তেওঁৰে ৰোল নাথাকে, তাত গোটেই সমাজখনৰ ৰোল থাকে। মোক মা দেউতাই অনুপ্ৰাণিত কৰিছে যথেষ্ট। যেতিয়া মই প্ৰথমবাৰ মানে 1 নম্বৰ কমিছিলে, বাকী মোৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ আৰু আমাৰ কমাৰগাঁওবাসীৰ ৰাইজ সকলোৰে ৰোল আছে ইয়াত। আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰী, যিহেতু মই এটা প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিলোঁ প্ৰশিক্ষণ লোৱাত এই পৰীক্ষাটোৰ কাৰণে, তেওঁলোকক মই ধন্যবাদ জনাব লাগিব। আৰু এই কৃতিত্ব অকল মোৰে নহয়, সকলোৰে। হয়, তেখেতক আমি দেখিছোঁৱেই। তেওঁ এজন ডাইনামিক CM, বহুত এক্টিভ। আৰু তেওঁ যোনটো চাকৰিৰ প্ৰক্ৰিয়াটো সেইটো স্বচ্ছ আৰু নিকা কৰি তুলিলে। আমি অকল আমাৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাই নহয়, বাকীখিনিতো দেখিছোঁ। গতিকে তেওঁক আজি আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰক আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।